বুৱা কি মুচন য'তে ত'তে গালি পাৰিবলৈ আহিছ আজি যদি গালি দিছ মই কৈছো বুকু ফালিয়ে পেলাইছো বুৱা একে চাফা কৰি পেলাইছো কথা ক'বলৈ আহিছে ইয়াৰ শব্দ কৈছো বুকু ফালি পেলাইছো অৰি দিবনে কমলা বিচৰা নাই পইচাৰ হিচাপটো দিবনে নাখাওঁ মই একেটা কথাকে চেপেটা কৰি নাথাকিবা আৰে তুমি পইচা লুকুৱাটা মই দুবাৰকে দেখা পালো দেখোন নেখাওঁ মাজত মাতি নাথাকিব তেতিয়াহ'লে কিয় নেমাতিব হা কিয় নেমাতিব আপুনি লাজ নেপায় ঘৰৰ মানুহকেইটা আগত পইচা লুকুৱাবলৈ মোৰ পইচা মোৰ কথা অ তুমি দেখুৱালৈনো কি হয় বাৰু নেখাওঁ নেদেখুৱাওঁ এই যোৱাৰ পইচাৰ অংকটো দেখিলি নে সেইকাৰণে মই ভাবিছো হ'ব ভাবিব নালাগে তয়ো কথা এটা পাবহে লাগে একে ডাঙৰ কৰি পেলাও মানে যোৱাই 1000 দুখ কৰক একো গালি নাপাৰে কিন্তু মই যদি এটাই কৰো একদম জাঙুৰ খাই উঠিব কমলা খাম তাতে মই কি কৰি আছ ইটো মোলৈ কোলে এনেকৈ কৈছে এই ত্ৰিকা কিহৰ অসভ্যালি অসভালি নকৈছে চা অসভালি বন্ধ কৰিবলৈহে আহিছো কি অসভ্যালি বন্ধ কৰিবলৈ আহিছ এই বুঢ়াটো আপুনি ভালকে কাহ এটা মাৰিব নোৱাৰিছে ভালকে হাতী এটা মাৰিব নোৱাৰিছে বুঢ়া বুকুত বোলে কিবা মেচিন এটা আছে সেই মেচিনটো যদি মই কানেকশ্যনটো এৰাই দিছো আপুনিও বাচি যাব ময়ো বাচি যাম চা আপুনি আকৌ ভিতৰলৈ যাওকচোন বুঢ়াটো মই ছেটেপে কৰি দিওঁ বুঢ়াক তই ছেটআপ কৰিবি ভিতৰলৈ যাওক বুঢ়াক ছেটআপ কৰেহি যা বুঢ়া যা যা বুঢ়া যা যা দিয় যা পাগল পাগলটো এইটো ইয়াৰ কাৰণে মানে কোনোবা দিনা খেদা খাব লাগিব মই লাগে গলিয়াব লাগে পাগলটো $500 1000 দিলো হয় বাকী ক্লিয়াৰ একদম ক্লিয়াৰ ন কাটি দিয়া দাদা এই গণেশগুৰি ফ্লাইঅভাৰখন কেতিয়া মানে কমপ্লিট হ'ব গম পাই নে নাজানো কাটি থ'ম বাৰু নহয় মোৰ চকুৰ সন্মুখতে কাটা কাটি মোক একেদা কিয় টেনশ্যন লৈছে ব্যস্ত থাকা তোমালোকে পাহৰি থাকিবা পিছত গৈ পৰমাল হ'ব এতিয়া কাটি থোৱাচোন দাদা এই নতুনকৈ যে পলিটিকেল পাৰ্টিৰ কথা শুনিছিলোঁ সঁচাকৈ খুলিব নেকি নাজানো চোৱা মই নিজেও কাৰো 1 পইচা নামাৰো আৰু বেলেগেও মোৰ পইচা মৰাটো মই নিবিচাৰোঁ তুমি বহি লৈ আনা লাগিলে মই কাটি দিম যোৱা বৰ দিগদাৰ কৰি থাকে দেই আনিছো ৰ'ব জিঅ' নেটৱৰ্কটো বেয়া হৈ আছে নেকি বাৰু আম্বানীক সোধক এইখন লওক লেনদেন ক্লিয়াৰ দেই এইকেইদিন তামাম গৰম পৰিছে ন দাদা এইটো কোননো এই চিনি নাপাওঁ মই মোক চিনি নাপাব মই বিখ্যাত চামগুৰিৰ মোক এতিয়া 500 টকা এটা দিয়াচোন 500 টকা এটা বাকী ক্লিয়াৰ এইটো এক্সট্ৰাকে লৈছো এইটো বেলেগকে দি দিম তোমাক হয় নেকি বাকী মৰা কি ভেলডাল অ দাদা 500 টকা এটা খুচুৰা হ'ব নেকি 500 মোকে কৈছা নেকি 5 টকা চিপছ এটা দিয়কচোন $495 টকা ঘূৰাই দিব লাগিব অ'কে বাই কিহৰ পজিশ্যন থকাৰ কথা কৈছে এই মাহীৰ ছোৱালীজনী SSLC দিছে ষ্টেণ্ড কৰিব বোলে কি হ'ল আপুনি আকৌ মোৰ কটা ঘাঁ দুখৰ নিমখ দি দিলে ন ছাৰ মানে ছাৰ when I was in HSLC candidate in that time our study is so competitive well I have to say I am very depressed I am very পাগল মই অকলে কথা পাতি আছো সোমাই গুচি গ'লগে